নমস্কাৰ বন্ধুসকল, আজি এজন বন্ধুৰ ঘৰত মাছৰ কেইটামান আইটেম বনালোঁ। কি বনালোঁ চাওঁ আহকচোন। প্ৰথমতে জাতিলাওটো সৰুকৈ কাটি ল'লোঁ। আনফালে মাছ অলপমান ফ্ৰাই কৰি ল'লোঁ। আৰু এইফালে পিঁয়াজ, আদা, নহৰু, তেজপাত, শুকান জলকীয়া, কেঁচা জলকীয়া আৰু বিলাহী দি পেলাই অলপমান ভাজি ল'লোঁ। ভাজি পেলাই আনফালে ভাজি থোৱা মাছৰ মূৰ কেইটামান ইয়াতে দি দিলোঁ। ধুনীয়াকৈ মিক্স কৰি বইল কৰি থোৱা জাতিলাও আৰু দাইলখিনি ইয়াত দি দিলোঁ। আৰু এইফালে মাছ কাৰি বনাবৰ কাৰণে শুকান জলকীয়া, আদা, নহৰু পেষ্ট, কেঁচা জলকীয়া দি পেলাই অলপমান ভাজি ল'লোঁ। তাৰ পাছত মটৰ দি দিলোঁ। দি পেলাই অলপমান ভজাৰ পাছত বিলাহী দি দিলোঁ। ইয়াতে মাছৰ কাৰি বনিব, মাছ কাৰি। আৰু এইফালে কেঁচা জলকীয়া, গৰম মছলা, তেজপাত, শুকান জলকীয়া, পিঁয়াজ, তেল দি পেলাই অলপমান ভাজি পেটু আৰু মাছৰ কণী এটা আইটেম বনাম। ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। অলপমান সিজি যোৱাৰ পাছত বেঙেনা আৰু বিলাহী দি ল'লোঁ। দি পেলাই ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। আৰু আনফালে এখন পেনত মিঠাতেল দি পেলাই খুব এটা মজা আইটেম বনাই আছোঁ। এইটো হৈছে ডাঙৰ মিছা মাছ, যিটো প্ৰাউন্স বুলি কয়, সেইটো বনাম। ধুনীয়াকৈ বাছি ল'লোঁ। ওপৰত অলপমান হালধি ছটিয়াই দিলোঁ। এতিয়া তেল গৰম হৈ গ'ল, ইয়াতে দি ল'লোঁ। এতিয়া অলপমান দুইফালে মিক্স কৰি উল্টাই দিছোঁ, যাতে ধুনীয়াকৈ সিজি যায়। ধুনীয়াকৈ কালাৰটো দেখিছে, ধুনীয়া হৈছে। এতিয়া সৰু সৰুকৈ কটা বিলাহী, পিঁয়াজ, আদা, নহৰু ধুনীয়াকৈ ইয়াত দি ল'লোঁ। খুন্দি পেলাই নিদিব, অলপমান সৰু সৰুকৈ মিহিকৈ কাটি দিব। ধুনীয়াকৈ মিক্স কৰি ল'ব। এতিয়া অলপমান সিজি গ'ল। দি পেলাই ধুনীয়াকৈ মিক্স কৰি ল'ব। দি পেলাই নৰসিংহ পাত দি দিব। নৰসিংহ পাত দিলে খাই বহুত টেষ্ট লাগে। নিমখ দি ল'লোঁ। আৰু আমাৰ মাছৰ আইটেম কেইটা ৰেডি হৈ গ'ল। ধুনীয়াকৈ এতিয়া খাব লৈছোঁ। মাছৰ কণী, পেটু আৰু জাতিলাও, দাইল, মাছৰ মূৰ, মাছ কাৰি, মিছা মাছ, ডাঙৰ মিছা মাছটো ড্ৰাই ফ্ৰাই ৰেডি হৈ গ'ল। আটাইকেইটাই মাছৰ আইটেম খাই বহুত ভাল লাগিল। ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। ধন্যবাদ।